ভাওনাতে ভীমৰে ভাও দি ভাগৰি পৰিলো মই নাজান। Good morning guys, good morning from Dzüko Valley. ইফালে সানৰাইজ হৈছে। কালি ৰাতি আমি ইয়াতে আছিলোঁ টেণ্টত, তো বহুত ঠাণ্ডা আছিলে কাৰণ ইফালে বতাহ লাগি আছে, পুৰা ঠাণ্ডা বতাহ। কিন্তু আমি বহুত ডাঙৰ ভুল কৰিলোঁ, টেণ্ট ল'ব নালাগিছিলে, ডমেট্ৰি ল'ব লাগিছিলে। ডমেট্ৰি হ'লে এটা ঘৰৰ ভিতৰতে 70টামান মানুহ থাকে, 70-80 যি দিয়ে আৰু কেপাচিটি। তেতিয়া আমাৰ বতাহটো নালাগিলে হয়, ঠাণ্ডা কম লাগিলে হয়। প্লাছ যিটো ইহঁতে শ্লিপিং বেগ দিছে সেইটো হেৰিৰ কাৰণে নহয়, এইটো টেম্পাৰেচাৰৰ কাৰণে নহয়। বাকী যা নহওক, কিবাকৈ ৰাতিটো পুৱালোঁ, টোপনি ইমান ভাল নাহিল। আৰু ইয়াৰ খানাটো ইমান ঠিক নহয়, গতিকে পাৰিলে যদি আহে কেতিয়াবা, তেতিয়া মেগী বা এনেকুৱা ষ্ট'ভ জাতীয় কিবা বস্তু লৈ আহিব, তেতিয়া বনাই খাব পাৰিব। মেগী চাওমিন যি আনে আৰু। আমিতো পানীৰো অভাৱ ইয়াতে, আমিতো এতিয়া পিউৰিফাই কৰি দিয়ে ইহঁতে, সেইটো পানীকে খাব লগা হৈছে। ইয়াতে পানী চানী একো নাপায় দোকানত, কাৰণ ইমান ওপৰত উঠোৱা সহজ নহয়। সেইটো কাৰণে অলপ নিজৰ লগত অলপ বস্তু ৰাখিব আৰু যিখিনি দৰকাৰ। আৰু ইয়াতে ব্লেংকেটো ভাড়াত পায়, সৰু ব্লেংকেট 100 টকা, ডাঙৰ ব্লেংকেট 200 টকা। বাকী যা নহওক, যিহেতু কালি এক্সপ্ল'ৰ কৰিলোঁ আৰু আজি ইমান সময় আৰু এক্সপ্ল'ৰ কৰি নাথাকোঁ, গতিকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ নাগালেণ্ডত লাষ্ট ডে, গতিকে সোনকালে ঘৰত যোৱাৰ প্ৰয়াস কৰিম যিমান পাৰোঁ। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব, যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। অ'কে, বাই বাই। থেংক ইউ। ইউ টু। আমি পুৰা চিধা যাম মংগলদৈ। দূৰ আছে একদম। আজি ৰাতি মোটামুটি 11টামান পাম আৰু গৈ পেলাই, কাৰণ সেইদিনাখন আহোঁতে 100-100কে মাৰিছোঁ আমি, 100-150 এনেকুৱাকৈ মাৰিছোঁ। আজি সেনেকৈ মাৰিব নোৱাৰিম, অলৰেডি টায়াৰ্ড কাৰণে। ঠিক আছে, বাই বাই। বাই বাই, অ'কে, থেংক ইউ। আমি ইয়াৰ পৰা ওলাই দিলোঁ, জুকো ভেলীৰ পৰা। প্ৰায় 7:30 বাজিছে আৰু আমি এতিয়া ওলাই দিলোঁ ইয়াৰ পৰা। ইফালে আছে জুকো ভেলী, এইটো টেণ্ট, মানে তাত টেণ্ট চেট, কেম্পিং তাতে আছে, কেম্পিং চাইটটো। গতিকে বাই বাই জুকো ভেলী। কালি যিটো ৰাস্তাৰে আহিছিলোঁ চেম ৰাস্তাৰে গৈ আছোঁ আমি। তাত নথবি বে, পৰি যাব। এনেকুৱা দি জুকো ভেলীৰ মৰ্ণিঙৰ ৰাতিপুৱাৰ সময়খিনিত অলপ এনেকুৱা ধৰণৰ দেখি বহুতখিনি যাব লাগিব। সিহঁতৰ কাৰণে বহুত সুবিধা, মানে বহুত সহজ, যিবিলাকে ৰেগুলাৰ আপ ডাউন কৰি থাকে ইয়াৰে ল'ৰা। আমাৰ কাৰণে বহুত টাফ। আমাৰ গোলাঘাটৰ ল'ৰা এজন আছে ইয়াতে, সি আমাক ভালেখিনি সহায় কৰিলে। 5 ঘণ্টা কণ্টিনিউ ইমান 40 কেজি ৱেইটৰ বেগ দাঙি লৈ ট্ৰেকিং কৰা ইমান সহজ কথা নহয় কিন্তু, হয়নে? ৱাট লাগি গৈছে একদম ভালকে। কালিতো 5 ঘণ্টা কৰিলোঁ, আজি বা কিমান সময় লাগে? নাগালেণ্ড চৰকাৰে ৰাস্তা গাড়ী অহা নকৰে, হেলিপেডৰ ব্যৱস্থাটো আকৌ কৰি দিয়ে, তেতিয়াহ'লে আৰু জুকো ভেলী নাহোঁ। হেলিকপ্টাৰ ব্যৱস্থা কৰিলে আহিম আৰু। আমি বহুতখিনি আহিলোঁ, বহুত বতাহ চলি আছে ইয়াতে। সেই তাতে আছে বেছ কেম্প, য'ত আমি ৰাতি আছিলোঁ। আৰু আহি থাকোঁতে এটা বস্তু দেখিছোঁ ইয়াতে, বৰ ধুনীয়া কোট এটা লিখা আছে, মই দেখাই দি আছোঁ, পঢ়ি দিছোঁ বাৰু।
The world can change by your example, not by your opinion. ভাল কোটে লিখিছে মেইন কথা নাগালেণ্ডৰ যিটো লিটাৰেচি ৰেট সেইটো 80% হয় আৰু ইয়াত widely spoken language is English. So আমিও কালিৰ পৰা আজি 3 দিন 4 দিনৰ পৰা ইংলিছটো মাৰিছোঁ মাজে মাজে হিন্দীও মাৰিছোঁ হিন্দীটো খুব কম চলে ইয়াতে ইংলিছটো পুৰা চলে তো আৰু বহুত মানুহ লগ পাইছোঁ কলকাতাৰ পৰা আহিছে উৰিষ্যাৰ পৰা আহিছে জম্মু কাশ্মীৰৰ পৰা আহিছে এজন তাৰপিছত আৰু অসমৰতো বহুত আছে ঢেৰ আছে আৰু কেইজনমান থাকিলে অসমৰ বাকি কেইজনমান এতিয়া ৰিটাৰ্ণ হৈছে তো আমিও গৈ আছোঁ এইখিনি গৈ লৈ পেলাই তাৰপিছত বাইকখন লৈ আমি গুচি যাম আৰু সিধা ঘৰলৈ চিনাকি মন ইয়াতে মগন আমি আমাৰ ৰাস্তা ভুল হ'ল আমি বেলেগ এটা ৰাস্তা দি আহি আছোঁ এতিয়া এইটো অলপ শ্বৰ্ট হ'ব লাগে এইটো অলপ ইজিয়েষ্ট হ'ব লাগে যিখিনি প্লেন এৰিয়া আছিলে সেইখিনিতো কমপ্লিট কৰিলোঁ এতিয়া ষ্টেপ আছে ষ্টেপ পাৰ হ'ব লাগিব ষ্টেপখিনি কমপ্লিট কৰিলে আমি বাইকৰ ওচৰ পাম আৰু গৈ ফাইনেলি পাই গ'লোঁ ইমান চিৰি বগাই মস্ত পাহাৰ মুখা বগাই পাই গ'লোঁ দেই ভাই আমি সিফালে গৈছিলোঁ ইফালে যাব লাগিছিলে আমি ফাৰ্ষ্ট টাইম উঠোঁতে বাপৰে বাপ কিবাকে এতিয়াহে উশাহ পাইছোঁ okay almost completed the Dzüko Valley অকণমান বাকী আছে মেইন পাহাৰৰ পৰাতো নামি আহিলোঁ এতিয়া খালি অকণমান এনেকুৱা ৰাস্তা আছে কাৰণ আমি বেলেগ ফালে দি আহিলোঁতো সেইটো কাৰণে ইফালে এনেকৈ নামিব লগা হ'ল আৰু অকণমান গ'লে আমাৰ য'ত বাইক ৰখাইছিলোঁ ত'ত পামগৈ মেইন পইণ্টটো আৰু বাই দ্য ৱে ট্ৰেকিং কৰিতো ভালে লাগে মোৰ ফাৰ্ষ্ট টাইম আছিলে ভাগৰ লাগে দিয়কচোন প্লাছ এনাৰ্জিও বহুত লাগে কিন্তু ফূৰ্তি আছে আমি যাওঁতে ফূৰ্তি কৰি গৈছিলোঁ আহোঁতেও ফূৰ্তি কৰি আহিছোঁ গতিকে আহিব পাৰে ভাল জেগা প্লেচটো ভাল থাকি ভাল পাব বহুত মানুহ আহে কেৰেলা জম্মু কাশ্মীৰ আগতেও গৈছোঁ কেৰেলা জম্মু কাশ্মীৰ তাৰপিছত দিল্লী গুৱাহাটী বেংগলোৰ কলকাতা এইবিলাক চবৰ পৰা আহিছে মানুহ চাবৰ কাৰণে আৰু চবৰ লগতে কথা বতৰা পাতিলেও ভাল লাগিল গোটেইবিলাক মানুহৰ লগতে প্লাছ সেইটোৱে আৰু ভাল লাগে চবৰ লগত কথা পাতিলে তো চবকে যিকেইটা আছিলে সিহঁতে বিদায় দি আমি আহি গ'লোঁ এতিয়া ইয়াৰ পৰা ডাইৰেক্ট ঘৰত গুচি যাম তো আজি ভিডিঅ'টো ইমানখিনিতে সামৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে যিহেতু কষ্ট কৰিছোঁ অলপ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে ট্ৰেভেল কৰি থাকিব